ৰাতিপুৱা ৰাতিপুৱা ফুৰিব আহি এটা ভাল বস্তু দেখা পাইছোঁ। আমাৰ স্কুল এখনত এটা নতুন বস্তু বনাইছে, এখন পাৰ্ক বনাইছে। এটা সুন্দৰ এই সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিব পৰাৰ কাৰণে সুন্দৰ পাৰ্ক এখন বনাইছে। এই চাওকচোন চাওক, এয়া কি সুন্দৰ, ভাল লাগছে। মই নাছিলোঁ এই দুদিন ঘৰত, যোৱা পৰহি বনাইছে বোলে, ভাল লাগছে। আৰু কিবা এটা নতুন বস্তু বনাব বোলে, আহি আছে, জেগা চাই গৈছে। স্কুলখন কিবা এটা আৰু ভাল লগা পৰিৱেশ কৰিব। এই সৰু ল'ৰা ছোৱালীৰ কাৰণে দেখছি না কি কৰিছে, ছাত্ৰ ছাত্ৰী খেলিব পৰাৰ কাৰণে এয়া ধুনীয়া ধুনীয়া বস্তু বনাইছে। এইয়া য'ত আমি বাহিৰৰ পাৰ্কত দেখা পাওঁ, এই পাৰ্কত এইটো বনাই আছে। এই বস্তুটো ভাল লগা হ'ব, সেই ফুল চুল ৰুব আৰু চাইডে চাইডে দি কিবা এটা ভাল লগা হ'ব। স্কুলখন আৰু মজা লগা হ'ব, এমাহ স্কুলখন মজা লগা আৰু ভাল লগা হ'ব। সঁচাই ভাল লাগছে। ৰাতিপুৱা ফুৰিব আহি স্কুলখনৰ পৰিৱেশটো দেখা পাই কিবা এটা নিজৰে ভাল লাগি গ'ল। এই নতুনকৈ বনাইছে মাত্ৰ, পৰহি বনাইছে বোলে। মই ঘৰত নাছিলোঁ, দেখা নাছিলোঁ। ৰাতিপুৱা ফুৰিব আহি দেখা পালোঁ, দেখা পাই বোলে ভিডিঅ' এটা বনাবৰ মন গ'ল। সেয়ে আপোনালোকক দেখুৱাই দিওঁ আৰু বকছোঁ। এইখন চাগে বঢ়িয়াকৈ লৰাই দিলে, এইয়া ঘূৰিছে, এইয়া চাওক, এইয়া আৰম্ভণি মজা লাগিব। ইয়াত সৰু ল'ৰা ছোৱালী ইয়াত উঠি ঘূৰি থাকিব, ভাল লাগিছে, কিবা এটা ভাল লাগিছে। মজা ল'ব বহি। আৰু মই অলপ দেৰিকৈ শ্বিলঙতো যাম আজি। এই ৰাতিপুৱা উঠি মই এনে তাৰমানে ফুৰিব আহিছোঁ, মুখখন ধুই। এতিয়া কিছু সময় পিছত ঠিক মই 7:30 ইয়াৰ পৰা ঘৰৰ পৰা গাড়ী লৈ যাম, শ্বিলঙলৈ যাত্ৰা কৰিম 9 দিনৰ কাৰণে। তাত 9 দিন থাকিম, তাত ব্লগো বনাম মই। তাৰে ব্লগ কিছু কিছু দি থাকিম, আপোনালোকে দেখা পাব। যা নহওক ৰাতিপুৱাই ৰাতিপুৱাই কিবা এটা নিজৰ স্কুলখনৰ কিবা এটা পৰিৱেশটো দেখি কিবা এটা ভাল লাগি গৈছে। আজি শ্বিলঙত যাব, তাতে আৰু মনটো ফূৰ্তি লাগিছে। কিবা এটা শুভযাত্ৰা হৈ যাব মোৰ আজি, ভাল লাগছে দে। ফাইনেলি ধানৰ মাজেদি দাউৰি দাউৰি আহি আছোঁ মই। এই তাতে গাড়ী ৰখি আছে আমাৰ। অংকুৰহঁতে ফোন কৰি আছে, দেৰি হৈছে। তাৰমানে 8টাত আহিব কথা আছিল গাড়ীখন, 7:30 আহি পালাক। মই এতিয়া ধানৰ মাজে মাজে দাউৰি দাউৰি আহি আছোঁ। এই পুখুৰী পাৰ পামে, ইয়াতে ৰখি আছে। বৰ নাই মোৰ পুৰতলৈকে খঙে উঠছি, ভাল লাগছি ভাই। ইয়াত যাই আছোঁ, শ্বিলঙত যোৱা মজাই বেলেগ। এই যাই আছোঁ। ৰ'দটো টানি আনিছি। শ্বিলঙত যাই জাগাটো পাম, ঠাণ্ডাৰ মজাটোৱে বেলেগ হ'ব। গাড়ীখন ৰখি আছে, যাই আছোঁ ৰ'ব। এই চাওক, ধানৰ মাজে মাজে দাউৰি আছোঁ মই। লংপুৰ ধাবাত ৰখিছোঁ, কিবা অকণমান খাই আছে সিহঁতে। চিপছ খাইছে, কল খাইছে, তামোল খাইছে, সকলোৱে লগ লাগি ভাল লাগছি। কি খালা? কল খালা? বাপু মনোজ কি খালা? কল খালা, ভাল লাগছি না কল? কল খাইছি, ঘনে আহিছি এটা হাতে আহি, এটা পেট টানি মাৰছি। কি খালা? অমৃত। কি অমৃত খালা? মজা। খাওঁ হয় নাই তহঁতৰ? কিমান খাই খাই আছা তেতিয়াৰ পৰা? হয় নাই? ইমান ৰাখিব হ'ব খাব নালাগে। আই ঐ মা, দেখছা না নেস্তা টেঙা কিনকে হেলা মলমাটি অলমি আছে। আমাৰ তাতে খাব নাপায়, মানুহ ঢাইফে থাকে। ইয়াতে কিনকে নেস্তা টেঙা দেখছি। কি মজা দেখিয়ে কিবা খাওঁ লাগছি। জিভাৰ মানে কটকটে পৰছি। চিন্তা কৰিব নালাগে, সুখে সুখে যাবা, টেনচনে নাই। তাতেতো ভাতৰ দামো পাবা, জলকি দাম 30 টাকা 60 টাকা ভৰিব লাগিব। তাতে পাৰ যদি ইয়াতে কল 10টামান খাই ল, তাতে খোৱাৰ ধান্দাই নকৰবি। ক'ত গেলা? যাবা লাগে, দেৰি হৈছে, নহ'লে ভাত পাব নহয় তাতে। ভাগাৰ লাগি গৈছে। এইটো এটা কম্পাউণ্ড হয়,
নেহুৰে চাব পাৰে ঘৰবিলাক কিবা পাইঠা পাইঠা ঘৰ চাকচোন ইয়াৰ মেটেৰিয়েলটো আপোনাৰ বাঁহৰে বনাইছে ভিতৰত প্লাইউড আছে ভাল লাগে কটকটীয়া বতাহ নোসোমাৱে হিৰা ঠাণ্ডা বতাহ এটা পায় খালি শ্বিলঙৰ পৰা অলপ আউটত মেইন চিটিৰ পৰা শ্বিলঙৰ পৰা আউটত নৰ্থ ইষ্ট হিল ইউনিভাৰ্চিটি বুলি কয় এইটো তাত এটা কম্পাউণ্ড হয় ইয়াত মানুহবিলাক থাকে একদম বুটা বুটা ঘৰ বাঁহেৰে তৈয়াৰী ভাল লাগে কিন্তু জ্বালা পাই উঠোতে বৰ কষ্ট হয় কিবাকে আহি পালো দক গেষ্ট হাউচটো ইয়াতে থাকিব লাগিব 9 দিন কম জ্বালা আদিম যুগৰে গাড়ী ব্ৰিটিছৰ দিনৰ গাড়ী চাওকচোন বিশাল অডিটৰিয়াম হয় এইটো ইয়াতে খাদ্য গ্ৰহণ কৰিব অল ষ্টাফ অল খেলুৱৈ ইয়াতে খাদ্য গ্ৰহণ কৰিব হাই দোস্ত হেল্ল' দোস্ত এই মই দৌৰি আছো শ্বিলঙৰ মাজে 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 বগা বগা ধৰা 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 বগা কি সুন্দৰ ভিউ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখি কেনে লাগিছে ৰাইজ ধুনীয়া ধুনীয়া মজা লাগছে ভিউটো